Hey guys, welcome back to my Simrasika Assam YouTube channel. More channel to আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক দিবলৈ লৈছো এটা বিউটি টিপছ। বিউটি টিপছটো মই একদম ৰেডি কৰি লৈছো ইয়াত আছে চেনি আৰু বিলাহী। এই দুটা লম স্ক্ৰাব কৰিম। এই স্ক্ৰাব যদি আপুনি সপ্তাহত 2 দিন ব্যৱহাৰ কৰে তেনেহলে আপোনাৰ স্কিনখন ব্ৰাইট আৰু পিম্পলছ ফ্ৰী কৰি তুলিব। সো আপোনালোকে ট্ৰাই কৰিব পাৰে। মই ট্ৰাই কৰি থাকো। এতিয়া আপোনালোকক দেখাই দিছো ৰিজাল্ট। এনেদৰে মুখত স্ক্ৰাব কৰিব। মিনিমাম 5 মিনিট এনেদৰে স্ক্ৰাব কৰি ল'ব ভালদৰে। কোনো সাইড ইফেক্ট নাই, সকলোৱে ব্যৱহাৰ কৰিব পাৰে। এনেদৰে মিনিমাম 5 মিনিট স্ক্ৰাব কৰিব। আৰু এটা কথা মনত ৰাখিব যে মুখখন স্ক্ৰাব কৰাৰ আগতে আপোনালোকে মুখখন ভালদৰে যি ফেচ ৱাছ ৰেগুলাৰ ইউজ কৰে সেইটো ফেচ ৱাছ ভালদৰে মুখখন ধুই ল'ব, তাৰ পিছতে স্ক্ৰাব কৰিব। এনেদৰে 5 মিনিট স্ক্ৰাব কৰাৰ পিছত ভালদৰে মুখখন ধুই ল'ব লাগিব। ডেইলি যেটো ফেচ ৱাছ ব্যৱহাৰ কৰে সেইটো ফেচ ৱাছে ভালদৰে ৱাছ কৰি ল'ব। এনেদৰে এতিয়া মই মুখখন ভালদৰে ৱাছ কৰি ল'ম। এয়া মই এতিয়া ৱাছ কৰি আহিলোঁ। এনেদৰে ভালদৰে ধুই ল'ব। তাৰপিছত কটন কাপোৰ এখনে ভালদৰে মুচি ল'ব মুখখন। মুচি যি মইশ্চাৰাইজাৰ ৰেগুলাৰ ইউজ কৰে সেইটো মইশ্চাৰাইজাৰ সানি ল'ব আৰু ৰেগুলাৰ সপ্তাহিক 2 বা 3 বাৰ 3 দিন এইটো কৰিব। স্ক্ৰাবটো তেতিয়া বহুত ভাল ৰিজাল্ট পাব। আৰু আপোনালোকে এই স্ক্ৰাবটো কৰি যদি ভাল ৰিজাল্ট পায় তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাই দিব আৰু লাইক কৰি দিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই গাইজ।